লগ কৰিবলগীয়া আছে মোক সোমাবলৈ দিয়ক মই এজাহাৰ দিবলৈ আহিছোঁ সেয়াই লাগে মোক সোমাবলৈ দিয়ক ছাৰক আজি লগ পাবই লাগিব সোমাবলৈ দিয়ক অ' ছাৰ মই আজি ছাৰক লগ পাবই লাগিব সোমাবলৈ দিয়ক মোক ছাৰ এই মাইকীজনী হাল্লা কৰি আছে মাতি দে অ' ছাৰ মোক বচাওক ছাৰ নহ'লে এই মানুহটোৱে মোক মাৰি পেলাব কিবা এটা কৰক ছাৰ কিবা এটা কৰক ছাৰ ৰ'বচোন ৰ'ব আপুনি অকণমান ক্ষান্ত হওক আৰু এটা এটাকে গোটেই কথাখিনি কৈ যাওক ছাৰ মই মানে অকণমান বয়সত বিয়া হৈছোঁ মানে ঘৰৰ মানুহে চৰকাৰী চাকৰিয়াল এটা চাই বিয়া দিছে বিয়া হোৱা 2 মাহমান হ'ল প্ৰথমতে ঠিকেই আছিলে তাৰপিছত মানুহজনে মোৰ ওপৰত যিহে নিৰ্যাতন কৰিবলৈ ল'লে তাৰপিছত কি হ'ল ছাৰ সেইদিনা সৰু কথা এটাতে মানুহটোৱে মোৰ ওপৰত কোনো কাৰণ নোহোৱাকৈ হাত উঠালে আৰু এটা চৰ মাৰি ঘৰৰ পৰা উলিয়াই পঠিয়ালে তই মোক চৰ মাৰ হা চৰ মাৰ হা ওলা বুলি কৈছোঁ নহয় তোক ওলা বুলি কৈছোঁ নহয় ওলা ৰাম বৰ বেয়া কথা হ'ল এতিয়া আপুনি কি কৰিব বিচাৰিছে ছাৰ মই তাৰ বিৰুদ্ধে এতিয়া এখন এজাহাৰ দিম বুলি ভাবিছোঁ আচ্ছা আপোনাৰ হাজবেণ্ড এতিয়া ক'ত আছে সি পলাই ফুৰিছে